মৰ্নিং আৰু মই তাৰমানে আজি মোৰ দেৰি হৈছে উঠাত মানে এতিয়া 6:30 বাজিল মানে ঠাণ্ডা দিছে বহুত মই লেপৰ তলতে আছোঁ আৰু আজি আমাৰ ৰাইজৰ ইয়াতে প্ৰগ্ৰেম আছে মানে ৰাইজনাম হ'ব আমাৰ গাঁৱতে আৰু এতিয়া কলপুলি মই ৰুব মানে পুতপা লাগিব পুতি মাত্ৰ গা চা ধুই লওঁ মানে দেৰি কৰিব নালাগে এতিয়া দেৰি নকৰোঁ আৰু উঠোঁ মানে বহুত দেৰি হৈছে ব্লক এতিয়া পুতি মেটেল কল লৈলোঁ ডাঙৰ কল নহয় সৰু কলৰ চানা এটা লৈ আহিলোঁ কলি এটা পুতি মেটেল আৰু গাঁৱৰ সকলোৱে আজি তাৰমানে ৰাস্তাত কলপুলি এনেদৰে পুতি আছে মানে গোসাই লৈ আহিবতো ভাগৱত সকলোৱে তাৰমানে কলো বুলি পুতে ৰাস্তাই আৰু অলপ পিছত তাৰমানে সেই হয় ভাগৱত পাত মানে লৈ আহিব ৰাইজে চব মানে অল গাঁৱত ঘূৰিব আৰু মই যাম তাইৰ লগত আৰু লগত আপোনালোকো লৈ যাম মানে সেৱা সন্মান কৰিব মানুহে ভাগৱতত আৰু এনেদৰে ৰাইজনাম চলি থাকে আপোনালোকৰ জেগাত এনেদৰে চলে আমাৰ ইয়াত এনেকৈ চলে যিয়ে নহওক বোলক আজি ভিডিঅ'টো মানে বহুত ভাল হ'ব ব্লগটো চাই আপোনালোকে খুব ভাল পাব তেতিয়াহ'লে বোলক আমি ভিডিঅ'টো আৰু মন্দিৰত আহিছোঁ মন্দিৰত এতিয়া বৰ্তমান গাঁও চাওঁ ধোৱা এতিয়া কলপুলি তাৰমানে পুতাৰ তাতে ব্যস্ত কলপুলি চলপুলি পুতি আছোঁ বাকী ল'ৰাবিলাক পূৰা লাগি আছে কলপুলি পুতি আছে গতিকে এইটোৱে আৰু আমাৰ মন্দিৰত কিন্তু গাঁও চাওঁ ধুই অহা নাই মানে অলপ মন্দিৰত আহি কাম চাম কৰি আছোঁ আমি ল'ৰাকেইটাই সৰু সুৰা কিছুমান কাম থাকে না এইবিলাক কৰি আছোঁ আৰু গাঁৱৰ সকলো ডেকা আহি তাৰমানে ডেকা ল'ৰাগিলাখানে আহি এনেদৰে কলপুলি পুতি আছে মন্দিৰ অলপ চাফা কৰি আছে ৰাতিপুৱাৰ ভাগত চবখিনি ঠিক ঠাক কৰিছোঁ আৰু আমাৰ ভকতসকলে মানে এনেদৰে ফুলৰ মালা মানে বনাই আছে ধুনীয়া ফুল আনি মানে আমি মাথাত ল'ব লাগেতো এই ধুনীয়া ফুল আনিছে এওঁলোকে আনি বঢ়িয়াকৈ মালা বনাইছে এইটো ৰাতিপুৱাৰ ভাগৰ এইখিনি কাম চলি আছে আৰু এখেতে ৰাইজক তাৰমানে মাইকত এলাউন্স কৰি মাতি আছে মানে সলকান্দে মানে ভাগৱত পাত লৈ যাব লাগে গাঁও চত ধুই একদম ৰেডি হৈ ওলাই আহিলোঁ আৰু ড্ৰেছ পিন্ধি এই ড্ৰেছ পিন্ধি ল'লোঁ একদম কেনে লগা হৈছে ভাল লগা হৈছেনে যে নহওক এতিয়া মানে ভাগৱত শোভাযাত্ৰা আৰম্ভ হৈছে আৰু আমাৰ লগত চকু আছে সেই চকু আমি এতিয়া ভাগৱত শোভাযাত্ৰাত যাম আপোনালোক মানে আজি আমাৰ গাঁৱৰ মানে মাঘৰ মাহটো হয় এই মাঘৰ মাহটো তাৰমানে হৈছে কি ধৰ্মৰ মাহ সেইকাৰণে প্ৰতিখন গাঁও মানে হিন্দু সমাজৰ প্ৰতিখন গাঁৱতে মানে এই মাঘৰ মাহটো ভালদৰে পালন কৰে আৰু আমিও আমাৰ গাঁৱৰ পৰাও প্ৰতি বছৰে এনেকৈ পালন কৰোঁ আমি সৰুৰ পৰা গম পাইছোঁ আমাৰ এনেকৈ মাঘৰ মাহত পালন কৰি আহি আছে যে নহওক বোলক তেতিয়াহ'লে আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ঘৰৰ পৰা ওলাই আহি মই নামঘৰত আহি পালোঁ আৰু এইটো আমাৰ নামঘৰ আৰু এইখন থাপনা মানে শৰাই এইটো আমাৰ নামঘৰ আমাৰ গাঁৱৰ আমাৰ ভট্টান্ত মহিতাৰা কাহাৰপাৰা পামচুপাৰ এইটো আমাৰ নামঘৰ বহুত ধুনীয়া হয় বহুত পুৰণ মন্দিৰ হয় এইটো আমাৰ গাঁওখনৰ আৰু এতিয়া আমি মানে ভাগৱত পাঠৰ লগত যাত্ৰাটো মানে চলি আছে বাকী এই আৰু বহুত হাল্লা তাৰমানে একো শুনা নাযায় ভাগৱত পাঠ আমি লৈ আহিছোঁ মাইক চাইক বাজে এনেকৈ মানে চবখিনি মানুহ আহিছে আমাৰ গাঁৱৰ মানুহ এনেকৈ আমি সেৱা জনাই বাহিৰত থাকে মানে আমাৰ এই গাঁৱৰ এই মানে মাঘৰ মাহত তাৰমানে আমাৰ এইটো উৎসৱ পাতে প্ৰতি বছৰে মানে আমাৰ হিন্দু মানুহৰ এইটো ধৰ্ম আৰু প্ৰতিখন গাঁৱতে পাতে আমি আজি এনেকৈ মিলি জুলি আমাৰ গাঁৱৰ পৰা এনেকৈ মানে ধৰ্ম অনুষ্ঠান এটা আমাৰ মানে আৰম্ভ হৈছে শোভাযাত্ৰা আৰু এয়া বিজু পাতৰ লগত যাই আছিলোঁ কিন্তু মই ৰিটাৰ্ণ হৈ আহিলোঁ ৰিটাৰ্ণ মানে ঘৰলৈ এতিয়া আহি আছে আমাৰ সেইটো চাইডৰ পৰা এতিয়া মই তাৰমানে আমাৰ ৰাস্তাত আছোঁ এতিয়া এতিয়া এনেকৈ তাৰমানে গামোচা পাৰি দিয়া হৈছে আৰু এৰে ওপৰেদি তাৰমানে যিটো ভাগৱত লৈ আহিব তেওঁ মানে তেখেতে ইয়াৰ ওপৰেদি যাম আমি এতিয়া সেৱা সন্মান কৰিম বাকী তেনেদৰে যোগাৰ পাতি এনেকৈ আমি ভগৱানৰ চৰণত মানে এইখিনি বস্তু আগবঢ়াইছোঁ যে নহওক আপোনালোকে চাই থাকক ব্লগটো চাই বহুত ভাল পাব আজি আমাৰ মানে গাঁৱৰ মানে ভাগৱত পাঠৰ ব্লগ উঠি আছে মানে সেৱা কৰিব আহিনে নমো দিবা ৰখি আছে ৰ'বা এই অলপ তাৰমানে লাজ কৰে ৰ'বা এই তুমি আৰু মোবাইল লৈ আছে এতিয়া আমি এটা নমো দিম এতিয়া ধুনীয়াকৈ আহি আছে আমাৰ ভাগৱত লৈ নমো দিবা আহিনে আমি নমো দিম নে অঁ চাই থাকবা দিয়া আপোনালোকে চাই থাকক
আৰু আপোনালোকো মানে নমু দিব ঠিক আছে আপোনালোককো নমু দিব দিছে মোৰ ছোৱালী চুকুৰি চাই থাকক আৰু ভাগৱত পাতটো এনেদৰে ৰাইজসকল মানে ভকতসকল চবেই তাৰমানে গাঁৱৰ যিমান মানুহ আছে চবেই লগে এনেকৈ ভাগৱত পাত লৈ আহিছে এইবাৰে আমাৰ ৰাস্তা আহি পাইছে আৰু আমাৰ ৰাস্তাত আমি এতিয়া সেৱা জনাওঁ আমাৰ পৰিয়ালটোৱে মানে সকলোৱে এতিয়া আমি সেৱা কৰিম তাৰমানে যিজনে ভাগৱত তাৰমানে লৈ আহিছে মানে তেখেতক আমি ভৰি চৰি ধুৱাই আছোঁ আমাৰ পৰিয়ালটোৱে ময়ো আৰু চবকেইটাই মানে এনেকৈ মানে ভৰি হাত ধুৱাই এনেকৈ ধুনীয়াকৈ তাৰমানে গামোচাই দি মুচি দিয়া হয় তাৰপিছত এই যোনখন আমি কাপোৰ গামোচা পাৰি থৈছোঁ সেইখনৰ ওপৰেৰে মানে সকলোৱে এনেকৈ পাৰ হৈ যায় ৰাইজ আৰু সেইখন আমি মানে তাৰ ধূলি সেইবোৰ আমি লওঁ আৰু ঘৰৰ ভিতৰত লৈ যাওঁ ভালদৰে ৰাখোঁ এই ৰাইজৰ আশীৰ্বাদ বুলি কয় এইখিনি আৰু ভগৱানৰ ওচৰত মানে আমি সকলোৱে প্ৰাৰ্থনা কৰিছোঁ যাতে যিমানখিনি বাধা বিঘ্নি চব দূৰ হৈ যায় আৰু দেশত যিমান মানে অমংগল হয় চব মানে যাতে ভগৱানে আঁতৰাই ৰাখে সকলো মানুহক সুস্থ কৰি ৰাখে এইখিনিয়ে আৰু ভগৱানৰ ওচৰত মানে সৰল মিনতি কৰিছোঁ যাতে সকলোকে সুস্থ কৰি ৰাখে মোৰ ছোৱালীও সেৱা জনাইছে যিয়ে নহওক আপোনালোকে চাই যাওক ভিডিঅ'টো বহুত ভাল পাব মানে বেলেগ একো নাই আৰু মানে ৰাইজে এইবিলাক সকলোৱে কৰে তথাপিও মই ব্লগ হিচাপে বনাইছোঁ আমাৰ নিজৰ গাঁও হয়তো সেইকাৰণে মই ব্লগ হিচাপে বনাইছোঁ চাই যাওক ভিডিঅ'টো এতিয়া আমাৰ ৰাস্তাত সেৱা চেৱা কৰি এনেদৰে আহি আছোঁ চকত মানে কি ভাগৱতৰ পিছে আৰু ভাগৱতৰ লগত একেলগে নাম কীৰ্তন কৰি যাম আৰু এইখন ভাগৱত পাত লৈ যাই আছে আগে পিছে আমি এনেকৈ মানে সকলোৱে আৰু মিলি নাম কীৰ্তন আৰু এইসকল হৈছে আমাৰ গাঁৱত ডেকা চাম মানে ডেকা ভকত এই কথা চব তাৰমানে আমাৰ গাঁৱত আমি একেলগে একদম পূৰা ভগৱানৰ নাম আৰু আজি আমাৰ গাঁওখনৰ আজি ভাল দিন বুলি ক'ব পাৰি আজি বছৰটোৰ ভাল দিন আমি এইটো দিন মানে বহুত ভাল লাগে আজিৰ দিনটোত আমাৰ আৰু বছৰটোৰ মানে আজিৰ দিনটোৰ কাৰণে আমি অপেক্ষা কৰি থাকোঁ আজিৰ দিনটো তাৰমানে মাঘৰ মাহৰ আজিৰ দিনটো আমাৰ মানে গাঁওখনৰ বিৰাট ডাঙৰ এইটো ভাল লগা দিন হয় বহুত ভাল লগা উৎসৱ আমি পাতোঁ আৰু মোৰ লগত মোৰ ছোৱালী আহিছে আৰু খুৰাৰ ল'ৰা দুজনো আহিছে আহাকো লৈ আহিছোঁ মোৰ লগতে এনেকৈ ভাগৱত পাঠ তাৰমানে চলি আছে মই বৰ্তমান আমাৰ গোসাঁইঘৰ প্ৰাংগণত আহিছোঁ মানে মন্দিৰৰ ওচৰত আহিছোঁ মানে ৰাস্তাত বহুত শিল সৰু মানে খোজ কাঢ়িব নোৱাৰি মানে ভৰিৰ বিষ উঠিছে মানে বিন্ধে তাৰমানে ভৰিত বিন্ধে সেইকাৰণে মই অলপমান সোনকালতে আহি মানে গোসাঁইঘৰত আহি উপস্থিত হৈছোঁ মানে এতিয়া অলপ গৈছোঁ এইটো পৰিৱেশ এতিয়া চব ৰাইজ আহিব ঘূৰি মানে ভাগৱত মানে লৈ যাই আছে ভাগৱত পাঠ চলি আছে বৰ্তমান শেষ হোৱা নাই আহি ইয়াতে মানে চাহ পানী এইবিলাকৰ যোগাৰ কৰা হৈছে আৰু ইয়াতে মানে চব ৰাইজে খাব আৰু চাই যাব আৰু কি ক'ম আৰু আপোনালোকে জানেই চবখিনি কথা আৰু এইটো হৈছে আমাৰ ৰান্ধনি ঘৰ ইয়াতে ভকতসকল মানে বাপসকলে ইয়াতে মানে ভাত চব্জি দালি টেঙা এইবিলাক বনাই আছে বিৰাট ধুনীয়াকৈ বনাই আছে আৰু খুব টেষ্টি হয় মানে ভকতৰ মানে বনোৱা আঞ্জা খাই খুব টেষ্টি লাগে আপোনালোকে খাই পাইছে আৰু আমি অল আমাৰ গাঁওখনে মিলি মানে ইয়াতে দুপৰীয়া এসাঁজ খাম আৰু এপাক ঘৰৰ পৰা আহোঁ মানে চাহ অলপ খাই আহোঁ ৰাতিপুৱাৰ পৰা একো খোৱা নাই সুদা পেটে আছিলোঁ এতিয়া এপাক যাই ঘৰত চাহ খাই আহোঁ ধুনীয়া খোজকাঢ়ি তাৰমানে ভৰিৰ অৱস্থা নোহোৱা হৈ গৈছে এতিয়া তাৰমানে অলপ ভোক লাগছে ভোক লাগি এতিয়া আমাৰ তাৰমানে ওচৰত খুৰা আছে খুৰাহঁতৰ ঘৰত আমাক বিহুৰ মানে চাহ খাব মাতিছে আমি তাতে চাহ খাব আহিছোঁ আৰু মই আহিছোঁ মোৰ লগত আহিছে মোৰ ছোৱালী আহিছে মিছেছ আহিছে আমি এতিয়া চাহ খাম ইয়াতে মানে লাড়ু পিঠা এইবিলাক মানে বিহুৰ যোগাৰ মানে আমাক দিছে চাউলৰ লগত এইখিনি খাওঁ খাই আৰু তাৰমানে মন্দিৰত যাম মানে এই মাজত ব্ৰেক তাৰমানে অলপ পেটেও অলপ মাতি আছে তাৰমানে কিবা লাগে পেটক সেইকাৰণে আমি অলপ চাহ খাই লওঁ
বিহু চাহ দিছি পুৰা একদম পেট ভৰাই খাই দিওঁ গোটেই মাহান খাম তাৰমানে একো নেৰো চব খাই পেলাম একদম আৰু পুৰা নাৰিকলৰ লাড়ু দিছে আৰু দিছে কিবা কাৰণে পিঠা তিলৰ লাড়ু আপোনালোকে নিশ্চয় বনাইছে আৰু যদি মানে নিমন্ত্ৰণ দিয়ে মোক দিব পাৰে যাম আপোনালোকৰ ঘৰত খাবা বিহু বুলি আৰু আপোনালোকে আহিব মোৰ ঘৰত বিহু খাব সেইখিনি আৰু কি ক'ম আহি যাব বিহুৰ বতৰ বিহু খাম বুলি মোৰ ঘৰত ৰাইজনামখনত তাৰমানে আমাৰ গাঁও অল গাঁও যিমান আছে মানুহ চবকে আমি বগা ড্ৰেছ পৰিধান কৰোঁ মানে আমাৰ গাঁও বুলি কথা নাই যিকোনো গাঁৱতে মানে আপোনাৰ এইটো উৎসৱ পাতিলে মানে সকলোৱে বগা ড্ৰেছ পৰিধান কৰে কিন্তু আমাৰ ওচৰৰে মানে চকত যোনখন দোকান আছে তেওঁৰ দোকানীটো মোৰ লগৰে ৰমেন চৌধুৰী তেওঁ বগা ড্ৰেছ আজি পৰিধান কৰা নাই দোকানত বহি আছে কি কাৰণত দোকানত বহি আছে অলপ আমি ইয়াক সুধি ল'ম কথাখিনি কিয় বহি আছে দোকানত আজি এতিয়া এই ক'ব আপোনালোকে সোধক ই অলপ লাজ কৰি আছে ইয়াত নিশ্চয় কিবা এটা প্ৰব্লেম আছে এনে কিন্তু এই নিয়ম চলা ল'ৰা বহুত নিয়ম পালন কৰে গমে পাই দেখলি কিন্তু ই আজি কি কাৰণত ড্ৰেছ পৰিধান কৰা নাই দুৰ্বলতা আছে এতিয়া মানে অলপ লাজ কৰি আছে নিশ্চয় আহাৰ ঘৰত কিবা এটা মানে কি প্ৰব্লেম আছে মানে কোনোবাই মানে মচি হয়নে কোনোবা মচি না ঘৰৰ মানুহ মচি মানে সেইকাৰণে তেওঁৰ তাৰমানে বৰ্তমান আহুচ চলি আছে কিন্তু খাওঁত আহুচ নহয় পিন্ধাত আহুচ বৰ্তমান সেইকাৰণে মানে ড্ৰেছটো পিন্ধা নাই বগা ড্ৰেছ এনে কিন্তু নিয়মত থাকে যিয়ে নহওক অলপ ডাঙৰ জমনি কৰিলোঁ আপোনালোকক মানে বেলেগটো ভাবি নল'ব বৰ্তমান গোসাঁইঘৰৰ চোতাল পাইছে আৰু ইয়াতে মানে ভাগৱত পাঠ ঘূৰা বৰ্তমান শেষ পৰ্যায় এতিয়া নাম প্ৰসংগ হ'ব ইয়াতে মানে গোসাঁইঘৰ প্ৰাংগণৰ ফিল্ডত চোতালত বাকীখিনি আৰু আপোনালোকে চাই থাকক মানে যিমানখিনি বাৰু আপোনালোকক দেখাম আমাৰ গাঁৱৰ মানে কেনেকুৱা ধৰণত আমি আজিৰ উৎসৱটো পালন কৰোঁ মানে ৰাইজনামটো কেনেকৈ পালন কৰোঁ আপোনালোকক দেখাই চাই যাওঁ আৰু আমাৰ ডেকা চামে বৰ্তমান ফটো উঠাত ব্যস্ত একদম ফটো উঠি আছে মানে চিনাক্ত এটা ৰাখি আছে মানে আজিৰ দিনটো চিন এটা এইসকল আমাৰ গাঁৱৰ ডেকাসকল পূৰা একদম আৰু বৰ্তমান ফটো উঠা পৰ্যায় চলি আছে আমি ফটো উঠি আছোঁ ৰাজস্থানত থাকে চাকৰি কৰে তেওঁ মানে ছুটী লৈ আহি আমাৰ ঘৰত উপস্থিত মানে গাঁৱত উপস্থিত এতিয়া আমি তেওঁৰ মুখৰ পৰা অলপ আমি নাম সম্পৰ্কে কিছু কথা জানি লওঁ তেওঁ বিজু উজিৰ তেওঁ আপোনালোকক অলপ কিছু ক'ব আমাৰ গাঁৱৰ পৰিৱেশৰ কথা এনেকুৱা কি পৰিৱেশ আমি কেনেকৈ পালন কৰোঁ আমাৰ ৰাইজনামটো তেখেতে বৰ্তমান ক'ব আপোনালোকে শুনি যাওক অলপ কিবা খাই থাকক নমস্কাৰ আপোনালোকলৈ মাঘ বিহুৰ আমি আমাৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি প্ৰতিজন অসমীয়ালৈ ভোগালী বিহুৰ শুভেচ্ছা জনাই প্ৰতি বছৰে আমাৰ এই গাঁৱত কাহাপাৰা পামচুবা অৰ্থাৎ প্ৰশান্ত মহিদাৰাত প্ৰতি বছৰে আমাৰ ৰাজহুৱা নাম প্ৰীতিভোজন পালন কৰা হয় এইটো প্ৰতি বছৰে কৰা হয় আমি চাকৰি নোপোৱাৰ আগতেও হৈছিল এতিয়াও চলি আছে আমি যিমান পাৰোঁ যিমান সম্ভৱ এইটো অনুষ্ঠানত থাকিবলৈ চেষ্টা কৰোঁ এইবাৰো মই আহিছোঁ মই ৰাজস্থানত থাকোঁ গতিকে গাঁৱৰ প্ৰতি এটা মৰম আছে যাৰ কাৰণে আমি এনেকৈ উপস্থিত হওঁ ছুটি হোৱা নাছিলে 26 জানুৱাৰী সন্মুখত আছে তাৰে পিছত ফেব্ৰুৱাৰীত ইলেকশ্যন আছে তথাপিও আমাক ছুটিত বহুত প্ৰব্লেম কৰিছিলে কিন্তু মই অফিচাৰৰ লগত যোগাযোগ কৰি গাঁৱৰ মানে এইটো পৰিৱেশৰ কথা জনাই বিহু হয় আমাৰ প্ৰতি বছৰে বা এনেকৈ গাঁৱত প্ৰীতিভোজন হয় এইবিলাক জনাই বহুত কষ্ট কৰি ইয়াত আজি উপস্থিত হৈছোঁ গতিকে গাঁৱৰ মানুহৰ লগত মিল পাই লগ পাই বহুত ভাল লাগিছে গাঁৱৰ সমনীয়াৰ লগত এনেদৰে উপস্থিত হৈ এনেদৰে আজি গাঁওখন ঘূৰিব পৰা যি সুবিধা পালোঁ তাৰ কাৰণে আমি যথেষ্ট আনন্দিত বহুত ধন্যবাদ যাচিছোঁ আৰু আপোনালোকক আমাৰ গাঁৱৰ মানে প্ৰীতিভোজনটো আমি কেনেকৈ পালন কৰোঁ আপোনালোকক দেখাই যাম আপোনালোকে চাই যাওক পুৰি আমি চাহটা ধুনীয়াকৈ খাই পুৰি দিব আছে পুৰিটো লৈছোঁ পুৰি দি আছে পুৰি দি এতিয়া আমি লাল চাহ খাম খাই এতিয়া আমাৰ নাম প্ৰসংগ হ'ব এইখিনিতো চবখিনি কথা আপোনালোকে জানেই চাই যাওক আৰু ব্লগটো ভাল হ'ব পুৰি লৈছোঁ ধৰ্ম অনুষ্ঠানৰ কথা চবেই খাই আছে এটা ভাল খবৰ দিওঁ ভাল খবৰটো হৈছে কি আমাৰ আজি যিটো মানে ৰাইজনামত আমাৰ
কোনো মানে নাম পাৰ্টিৰ দল নাছিল মানে অকল মানে আমাৰ ৰাইজৰ মানে যোনটো খানা পাতে আমি মানে বছৰত পাতোঁ এইটো খানা সেইটোহে আছে যেতিয়া আমাৰ ৰাতি এটা প্ৰগ্ৰেম এটা আমাৰ মানে যুৱস্থামে মানে সেই প্ৰগ্ৰেমটো আৰম্ভ হৈছে এটা নামৰ দল এটা মাতি আনিছে আমাৰ ল'ৰাহঁতে এতিয়া এখেতে মানে বস্তুখিনি আপোনালোকক ক'ব মানে দলটো ক'ৰ কি নাম আৰু আমি চৰকাৰৰ আইনমতে কামখিনি কৰিম মানে কেইটা বজালৈকে আমি হেৰা কৰিম এখেতে ক'ব আচ্ছা মই আমাৰতো যিহেতুকে প্ৰগ্ৰেম দিনজোৰা কাৰ্যসূচীহে আছিল ৰাতিৰ আমাৰ কোনো প্ৰগ্ৰেম নাছিল কিন্তু আমি চৰকাৰৰ আইনমতে আমি যিখিনি টাইমলৈকে আমাক মানে কৰা যায় মানে আমি 10টাৰ আগত প্ৰগ্ৰেমটো 10টাৰ আগত প্ৰগ্ৰেমটো আমি 9টাত প্ৰগ্ৰেম কৰিম আবেলি আমাৰ ঠিক 5 বজাৰ লগে লগে আমাৰ নাগাৰা নাম আমাৰ লোকেলৰে হয় মানে কি নাম তেখেতৰ নাম হ'ল আপোনাৰ কন্দৰ্প ৰয় গতিকে তেখেতৰ লগত মোৰ অলপ ৰিলেশ্যন আছিলে আৰু তেখেতক মই ক'লোঁ যে কন্দৰ্পদা আপুনি আজি এনেকৈ হঠাৎ আমাৰ প্ৰগ্ৰেমটো হ'ল আমাৰ ডেকা ল'ৰাখিনিয়ে তাৰমানে আমাৰ দিনজোৰা কাৰ্যসূচী আছিল এই ল'ৰাখিনি আপোনাক বিচাৰিছে আপুনি কি কয় তাৰপিছত কিছু সময় পিছত মোৰ লগত কল আহি ক'লে কি যে ঠিক আছে ভাইটি হ'ব আপুনি চিন্তা আপোনালোকৰ মানে যিয়ে নহওক আপোনালোকৰ নাগৰা দলৰ পাৰ্টিটো ৰাতিৰ প্ৰগ্ৰেমটো হ'ল ৰাতিপুৱা মানে চৰকাৰৰ আইনমতে আপোনালোকে মানে 10টাৰ আগত প্ৰগ্ৰেমটো শেষ কৰিব আমি 9টাত শেষ কৰি 9:30 কমপ্লিট শেষ গতিকে শেষ হ'ব যিয়ে নহওক আমাৰ এইটো মানে ভাল লাগিল আমাৰ ৰাতিৰ প্ৰগ্ৰেমটো হোৱা নাছিল এতিয়া হ'ল বাকী যিয়ে নহওক আপোনালোকক চাব পাৰিব মানে মোক লোকৰ ৰাইজক লৈ লুচি আৰু এইবিলাক চাহৰ লগত দিছোঁ এনেই নাই আৰু চাই থাকক আৰু দুপৰীয়া ভাতটো আপোনালোকে আমাৰ লগতো খাব লাগিব একেলগে খাম আমি আমি তাতে ব্ৰহ্ম দৰ্শন হোৱা নাই মাতৃবত দৰ্শন হোৱা নাই যেতিয়ালৈকে ভাৱনা মজবুত নহয় তেতিয়ালৈকে আপুনি ইন্দ্ৰিয় ভ্ৰমণ কৰাৰ গদা আৰু ল'ব নোৱাৰে সেইকাৰণে ভীমক গদা দিছে আৰু এনেদৰে আমাৰ ভাগৱত পাঠ চলি আছে ইয়াৰ পিছত আমাৰ মানে প্ৰসাদ বিতৰণ কৰিব তাৰপিছত অন্ন আমি গ্ৰহণ কৰিম আমি সকলোৱে মিলি আৰু আমাৰ লগত আপোনালোকেও খাব পাৰিব চাই যাওক আৰু মানে কি ক'ম আৰু এইখিনিয়ে আৰু ক'ব লগা এতিয়া আমি অন্ন গ্ৰহণ কৰিম অলপ পিছত এতিয়া সকলো ৰাইজ তাৰমানে বহি গৈছে আৰু অন্ন দি আছে মানে ভাত দি আছে এনেকৈ মানে সুন্দৰভাৱে সুন্দৰ পৰিৱেশ এনেকৈ খাইছোঁ চব টাইমত হৈ আছে আমাৰ কামবিলাকে আৰু ইয়াতে মানে ভকত আমাৰ বাপসকলে মানে এটা ছাইডত বহিছে বেলেগ কৰি এওঁলোকক মানে বাপসকলে দি আছে আৰু সিভাগে আমাৰ যুৱকসকলে দি আছে ইঠান নাখাওঁ দালি অলপ পিছত খাম মানে দালিৰ কালাৰ দেখিয়ে গম পাইছোঁ ছাৰ নমস্কাৰ ছাৰ মানে দালিৰ কালাৰ দেখি গম পাইছোঁ বিৰাট টেষ্টি হৈছে এইপিনে মানে চব নিৰীক্ষণ কৰি আছোঁ কাই পাইছে কাই বা নাই এনেদৰে ৰখি আছোঁ ইয়াতে মানে বহি চেয়াৰত বহি মানে ধুনীয়াকৈ চাই আছোঁ চবখিনি এয়া আমাৰ ৰাতুল ভাই আৰু প্ৰণৱ ভাই মানে আৰু দিনৰ প্ৰগ্ৰেম শেষ হ'ল এতিয়া পাঠক আহিব পাঠকৰ কাৰণে চবখিনি আমি ৰেডি কৰি ৰাখিছোঁ চেয়াৰ টিয়াৰ এইবিলাক মানুহ বহাৰ কাৰণে ৰাখিছোঁ আৰু চব ৰেডি আৰু এতিয়া মানে পাঠক আহিলে আমি লগে লগে তেওঁলোকৰ প্ৰগ্ৰেম আৰম্ভ কৰিম ব'লক অলপ এইবাৰ আমাৰ ডেকাচাম পাকঘৰত সোমাই গৈছে এইবাৰ মানে ৰাতিৰ কাৰণে মানে পাঠকৰ কাৰণে মানে ভাত বনাই আছে ধুনীয়াকৈ একদম এইবাৰে আমি ৰাতি আৰু মানে যিমানখিনি মানুহ আমি ইয়াতে নাম চাব বা পাঠক পাৰ্টি আছে তেওঁলোকে চবেই মিলি আমি ৰাতিৰ ভাতটো ইয়াতে একেলগে খাম মানে এতিয়া ডেকাচামৰ আমাৰ বঢ়িয়াকৈ ৰান্ধনি ঘৰত সোমাই আমাৰ এতিয়া আহি শেষৰ পৰ্যায় মানে নামৰ শেষৰ একদম ৰাইজৰ হৰিধ্বনি এইটো দিছে আৰু মানে আজিৰ দিনটো এনেদৰে ভালে কুশলে গ'ল আৰু বেছি মোৰ মানে এইবিলাকৰ মানে ব্লগ চগ বনোৱাৰ বেছি অভিজ্ঞতা নাই কিবা ভুল ভ্ৰান্তি হ'ব পাৰে আপোনালোকৰ নিজৰ ঘৰৰ মানুহ বুলি ক্ষমা বিচাৰিছোঁ আপোনালোকৰ মাজত আপোনালোকক যিমানখিনি পাৰি মানে আজিৰ বস্তুখিনি আমাৰ গাঁৱৰ মানে ভাল লগা দিনটো আপোনালোকক দেখাই দিলোঁ তেতিয়াহ'লে আজিলৈ এৰিলোঁ পিছত আকৌ আপোনালোকৰ মাজত আহিম এনেকুৱা ব্লগ লৈ তেতিয়াহ'লে আজিলৈ এৰিছোঁ জয় আই অসম জয়